নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আন এটা ভিডিঅ'লৈ। এয়া আপোনালোকে দেখিছে ৰাতিপুৱাই এটা শালিকি আহি পেলানি মানে দুয়োটা ভৰিতে সূতাৰে বান্ধ খাই আহি পেলানি গছৰ ডালত ওলমি আছিলে। আমি এই গছৰ ডালটোৰ পৰা নমাই আনিলোঁ। নমাই আনি পেলানি আমি তাক মুক্ত কৰিবৰ বাবে এই সূতাবিলাক খুলি দিছোঁ। আচলতে এয়া বাস্তৱ মোৰ ষ্টুডেণ্ট হয়, সি মানে ধৰি আনিলে, আনি পেলানি ইয়াক খুলি আছোঁ। খুলি মানে চতুৰ, বহুত চতুৰ, ইয়াক চুবলৈ নিদি কামোৰেও মাজে মাজে। তাৰপৰা আপোনালোকে দেখিছে আমি সূতা খুলি আছোঁ। খুলি আমি কেনেকৈ উৰাই দিম আপোনালোকে চাব। মানে এটা ধৰক প্ৰাণী হয় ন, ইও জীয়াই থাকিবলৈ তাৰো ইচ্ছা থাকে। সেইটো কাৰণে আমি কি কৰিলোঁ, তাক আমি ধৰি আনি পেলানি গছৰ ওপৰত আছিলে, গছৰ ওপৰলৈ উঠি গৈ পেলাই নমাই আনি পেলানি আমি ইয়াক মুক্ত কৰি দিওঁ বুলি সূতাখিনি খুলি আছোঁ। সি বহুত যুঁজিছিলে, মানে বহুত ট্ৰাই কৰিছিলে। বহুত সময় আমি তলৰ পৰা চালোঁ কিজানি পাৰে নেকি নিজে খোল খাই যাব বুলি, কিন্তু বহুত ট্ৰাই কৰাৰ পাছত দেখিলোঁ সি নোৱাৰিছে। আচলতে যিমান মানে সি উৰিব বিচাৰিছে সিমানে ঠালটোত মেৰ খাই ধৰিছে, নিম গছ এজোপা লাগি ধৰি আছিলে। আমি লাষ্টত মানে সি যেতিয়া উৰিব নোৱাৰিলে তেতিয়া আমি নিজেই নমাই আনিলোঁগৈ। নমাই আনি পেলানি আপোনালোকে দেখিছে আমি ৰছীবিলাক কাটি আছোঁ। কাটি শেষ মমেণ্টত তাক আমি উৰাই দিম বুলি ভাবিছোঁ। তাৰমানে ই যদিও ভৰিত দুখ চুখ নাই পোৱা বাৰু, জাষ্ট মানে দুয়োটা ঠেঙতে ওলমি আছিল। গতিকে এয়া দেখি আছে আপোনালোকে। ভিডিঅ'টো শেষলৈকে চাব, যিমান পাৰে শ্বেয়াৰ কৰিব। আচলতে জীৱ হত্যা মহাপাপ বুলি জানো, মানে কি মানুহে কয় জীৱ হত্যা মহাপাপ, কিন্তু আমি ভক্ষণৰ কাৰণে যিটো কৰা হয় সেইটো বেলেগ মানে। কিন্তু এইটো আমিতো নিৰ্জীৱ নহয়, কি এটা মানে কি ক'ব প্ৰাণী। চাওক উৰি গ'ল।